বন্ধু আজিৰ এই প্ৰতিযোগিতাৰ যুগত সৰু চাকৰি এটা পোৱাটো বহু কঠিন কাম হৈ গৈছে। চাকৰি এটা কাক নালাগে বাৰু? জীৱনত প্ৰয়োজনীয় বস্তু পুৰাবলৈ আৰু নিশ্চিত ৰূপত জীৱনটো পাৰ কৰাবলৈ এটা চাকৰি সকলোৰে দৰকাৰ। কিন্তু সকলোৱে জানো নিজৰ মন পছন্দ মতে চাকৰি পায়? কাৰণ আমি এনেকুৱা চাকৰি বিচাৰো য'ত অধিক কাম কৰিবলগীয়া নহয় আৰু তাত চেলাৰিও অধিক দিয়ে। কিন্তু বিচৰা সত্ত্বেও তেনেধৰণৰ চাকৰি আমি বিচাৰি নাপাওঁ। কিন্তু বন্ধুসকল, এই পৃথিৱীতে এনেধৰণৰ কিছুমান চাকৰি আছে যিটো চাকৰিৰ কথা জানি আপুনি বহু আচৰিত হ'ব। কাৰণ সেই চাকৰিত কষ্ট কম, চেলাৰি অধিক আৰু কিছুমানে তাত আনন্দ লাভ কৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'ত মই আপোনালোকক এনে কেইটামান চাকৰিৰ কথা ক'ম যিবোৰ জানি আপোনাৰো মন কৰিব তেনেধৰণৰ চাকৰি এটাত নিযুক্তি হোৱাৰ। গতিকে চাই থাকিব বিশ্ব এনচাইক্লোপিডিয়া চেনেল আৰু এই চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে, লগতে ছাবস্ক্ৰাইব বুটানৰ ওচৰতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। বন্ধুসকল, আজিকালি মোবাইল বা পিচিত গেম খেলি বহুতে ভাল পায়। যেনে পাবজি গেম আজিকালি বহুতে খেলে, কাৰণ পাবজি খেল খেলিব নাপালে লাইফ বেকাৰ। কিন্তু আপোনাক যদি এনেধৰণৰ গেম খেলাৰ চাকৰি দিয়ে তেন্তে আপুনি সেইটোত কি ক'ব? এই পৃথিৱীতে পিজ্জাৰ এণ্টাৰটেইনমেণ্ট নামৰ এটা কোম্পানী আছে, যিটো কোম্পানীত সাধাৰণতে বহুতো পদত চাকৰি আছে। কিন্তু এই কোম্পানীতে এনে এটা পদৰ চাকৰি আছে যিটোত আপোনাক কেৱল গেম খেলিবলৈ দিব আৰু চেলাৰিও অধিক দিব। কাৰণ এই কোম্পানীয়ে বিভিন্ন ধৰণৰ পিচি বা মোবাইলৰ গেম বনায় আৰু কোম্পানীয়ে এই পদত এনেধৰণৰ মানুহ বিচাৰে যিবোৰ মানুহ মোবাইল বা পিচি গেম খেলাত অধিক নিপুণ। আৰু তেনেধৰণৰ মানুহবিলাকক কোম্পানীয়ে এই পদত নিযুক্তি দি বিভিন্ন ধৰণৰ গেম টেষ্ট কৰিবলৈ দিয়ে। গতিকে এই চাকৰিত আপুনি কেৱল গেম খেলিব লাগিব আৰু মাহেকৰ শেষত আপোনাক ভাল দৰমহাও দিব। বন্ধুসকল, আচৰিত নহয়নে? শুই থকা চাকৰি। বন্ধুসকল, প্ৰায়বোৰ মানুহৰে এটা কষ্টৰ কাম আছে যিটো ৰাতিপুৱা শুই উঠাটো। বিশেষকে ঠাণ্ডাকালি লেপৰ তলৰ পৰা ওলাবলৈ বহু কঠিন হয়। এনেকুৱা ভাব আহে যেন আৰু অলপমান শুব পালে। কিন্তু আপোনাক যদি কোনোবাই এই শুই থকা চাকৰিটোৱে দিয়ে তেন্তে আপোনাৰ কেনে লাগিব? আপোনাক মই জনাওঁ যে বিশ্বৰ আটাইতকৈ ডাঙৰ বিজ্ঞান গৱেষণা কেন্দ্ৰ নাছাত এনেধৰণৰ কিছুমান মানুহ হায়াৰ কৰে যিবোৰ মানুহ শুই থাকিবলৈ ভাল পায় আৰু সেই মানুহবিলাকৰ ওপৰত নাছাই বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰে। আৰু সেই শুই থকা চাকৰিত আপুনি দৰমহা ইমানে পাব সেইটো জানি আপুনি বেহুচ হৈ যাব। গতিকে পলমকৈ শুই উঠাতে যদি আপোনাৰ মা দেউতাই গালি পাৰে তেন্তে তেখেতসকলক আপুনি ক'ব পাৰে যে মই শুই থকা চাকৰি কৰিম। ভাড়াৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড। হয় বন্ধুসকল, এইটো সত্য। যদি কোনোবা ডেকা বা গাভৰু ছোৱালী ছিংগেল হৈ আছে আৰু তেওঁলোকে এতিয়াও বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড বিচাৰি পোৱা নাই বা লাভ কৰিবলৈ সক্ষম হোৱা নাই, তেওঁলোকৰ বাবে এতিয়া এনে কিছুমান ব্যৱস্থা ওলাইছে য'ত আপুনি নিযুক্ত হৈ ভাল দৰমহাও পাব আৰু বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডো লাভ কৰিব। আৰু এইটো চাইনা, জাপান আৰু কানাডাৰ দৰে দেশবিলাকত উপলব্ধ আৰু সেই দেশবোৰত এইটো সম্পূৰ্ণ লিগেল। বন্ধু, আপুনি বিয়াৰ খাই ভাল পায় নেকি? যদি ভাল পায় তেন্তে বিদেশত আপোনাৰ বাবে এনে এটা চাকৰি আছে য'ত আপুনি কেৱল বিভিন্ন ধৰণৰ ব্ৰেণ্ডৰ বিয়াৰ টেষ্ট কৰিব লাগিব আৰু আপুনি বিয়াৰ খাই খাই মাহৰ মূৰত ভাল চেলাৰিও পাব। কিছুমান এনে কোম্পানী আছে য'ত এনে মানুহ নিযুক্তি দিয়ে যিবিলাক মানুহ সামান্য পৰিমাণেহে বিয়াৰ খায়। কাৰণ সেই কোম্পানীবিলাকৰ মতে কমকৈ খোৱা মানুহে বিয়াৰৰ আচল সোৱাদটো গম পায়। চকলেট কনচালটেণ্ট। বন্ধুসকল, এই চাকৰিটো সকলোৱে কৰিব বিচাৰিব কাৰণ ইয়াত আপোনাক কেৱল চকলেট খাবলৈ দিব আৰু মাহেকৰ মূৰত আপুনি এটা ভাল দৰমহা লাভ কৰিব। গতিকে এনেধৰণৰ চাকৰি কৰিবলৈ কোন ব্যক্তিয়ে মানা কৰিব? গতিকে বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু ভিডিঅ'টোৰ পৰা নিশ্চয় কিবা এটা জানিব পাৰিছে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ বন্ধুসকল।